নেম্ৰাচং মাই ইউটিউব ফেমিলি আজি আহু কচুৰ মাছেদি এটা ৰেচিপি বনাম। তাৰ কাৰণে মই যি লাগে সেইখিনি লৈ লৈছোঁ আৰু এক পোৱা মাছ লৈছোঁ। এতিয়া মই আহু কচু আৰু আলুখিনি বইল হ'ব কাৰণে দিম। এতিয়া মই চুলা অন কৰি দিছোঁ আৰু চচপেনটো মই বহাই দিছোঁ যাতে এইখিনি বইল হয়। আৰু আন সাইডে মই চুলা জ্বলাই দিছোঁ আৰু কেৰাহীটো বহাই দিছোঁ গৰম হ'বৰ কাৰণে, মাছ ফ্ৰাই কৰিবৰ কাৰণে। আৰু ইয়া মোৰ দুটা জাগাত বহাই দিছোঁ। ইয়াতে মই মাছত নিমখ দিছোঁ, হালধি দিছোঁ আৰু এইটোক মই মিক্স কৰি ল'ম। মই হাতেদি কৰা নাই, মই লৰাই এইটো কৰিছোঁ। আৰু ইয়াতে মই নিমখ দি দিছোঁ কচুখিনি যাতে খাবলৈ ভাল হয়। আৰু ইয়াত তেল দি দিছোঁ। কেৰাহীটো গৰম হোৱাৰ পিছতহে তেলটো দিব আৰু তেলটো ভালকৈ গৰম কৰিব, তেতিয়াহ'লে মাছটো ভাজত ভাল হয়। আৰু মই গোটেইকেইটা মাছ একেবাৰে দি দিছোঁ। তেল আৰু কেৰাহীটো পূৰা ভালকৈ গৰম হৈছে, তাৰ কাৰণে মাছকেইটা ভাঙি যোৱা নাই আৰু খুব ধুনীয়া হৈছে। লাহে লাহে লৰাই দিব, ওলোটাই দিব, তেতিয়াহ'লে মাছকেইটা ভাল হৈ থাকিব। আৰু এয়া মোৰ মাছ ভাজা ৰেডি। সেই তেলতে মই পাঁচফোৰণ দি দিছোঁ আৰু পিঁয়াজ দি দিছোঁ। এইখিনি মই অকণমান ভাজি ল'ম। ভাজা হোৱাৰ পিছত মই দিছোঁ আদা আৰু জলকীয়াৰ পেষ্টটো, আদা দি দিছোঁ, হালধি আৰু এইখিনি মই অলপ ভালকৈ ভাজি ল'ম যাতে পুৰি নাযায়। অকণমান গেছটো কমাই থৈ দিব। ধুনীয়া হৈছে। ইয়াতে মই দি দিম বইল কৰি থোৱা কচু আৰু আলু আৰু এইখিনি মই ভালকৈ ভাজি ল'ম। ভাজাটো ভাল হ'ব লাগিব, তেতিয়াহে আঞ্জাৰ সোৱাদটো ভালকৈ আহিব। ইয়াত মই পানী অকণমান দিছোঁ যাতে পুৰি নাযায়। ইয়াত অকণমান মছলা দি দিছোঁ। এইটো হৈছে চিকেন মছলা, এইটো আপোনালোকে নিদিলেও হ'ব। এইটো মছলাটো দিলে মোৰ খাবলৈ ভাল লাগে কাৰণে মই দি দিছোঁ। আৰু ইয়াতে মই গৰম পানী দিছোঁ। আপোনালোকে ঠাণ্ডা পানীও দিব পাৰে, গৰম পানী দিলে ভাল, সেইকাৰণে মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত মই মাছ দি দিছোঁ আৰু এতিয়া ভালকৈ বইল হ'বৰ কাৰণে দিম। ইয়াত মই গৰম মছলা দি দিছোঁ। আঞ্জাটো হোৱাৰ আগমুহূৰ্তত মছলাটো দিলে বেছি ভাল, গৰম মছলাটো, তো মই দি দিছোঁ। আৰু এতিয়া মই এইখিনি ভালকৈ বইল হ'বৰ কাৰণে দিম। এয়া মোৰ বইল হৈ গৈছে। আজিৰ ভিডিঅ'টো ইমানলৈ। ভাল পালে লাইক আৰু কমেণ্ট কৰিব। বাই বাই।